গুড ইভিনিং বন্ধু বান্ধৱীসকল। আজি মই এটা ভেজ ম'মৰ ৰেচিপি দিম। এইখিনি মই আটাখিনি মাৰি লৈছোঁ। মই কিন্তু আশীৰ্বাদ আটাৰে বনাইছোঁ, মই ময়দাৰে বনোৱা নাই। আশীৰ্বাদ আটাৰ আটাখিনি মাৰি থৈ দিলোঁ। এতিয়া মই চব্জিখিনি ভিতৰৰ ষ্টাফিংখিনি ৰেডি কৰিছোঁ। এইখিনি মই বন্ধাকবি, পিঁয়াজ আৰু নহৰু কাটি লৈছোঁ। এতিয়া অকণমান কেৰাহীত দি এইখিনি ভাজি ল'ম। বেছি নাভাজোঁ, কমকৈ ভাজি ল'ম। ৰিফাইন দিছোঁ, তাতে নহৰু দিছোঁ, পিঁয়াজ আৰু হেৰিখিনি দি দিছোঁ, বন্ধাকবিখিনি গোটেইখিনি ধুনীয়াকৈ অলপ সময় ভাজি ল'ম, বেছি নাভাজোঁ। আৰু ইয়াত নিমখ, জলকীয়াৰ গুড়ি আৰু জালুকৰ গুড়ি দি দিছোঁ। গোটেইখিনি একেলগে দি দিছোঁ ইয়াতে। এইখিনি ভাজি অলপমান ভজাৰ পিছত ইয়াতে নিমখ আৰু এই মছলাখিনি দি দিম মই। এইখিনি গোটেইখিনি দি অলপ সময় ভাজি ল'ম। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পেজখন ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া ম'মৰ কাৰণে আটাখিনি বেলি লৈছোঁ। পাতলকৈ বেলিব লাগে অলপ, আৰু এনেকৈ গিলাচৰ হেৰিৰে কাটি লৈছোঁ। চেপবিলাক দেখি কোনো নাহাঁহিব, চেপকেইটা দিয়াত ভাল হোৱা নাই, সিমান নাজানো, ট্ৰাই কৰিছোঁ প্ৰথম। খাবলৈ কিন্তু টেষ্টি হৈছিল বহুত, খাই ভালে লাগিছিল। এয়া বেলেগ বেলেগ চব্জি বনাইছোঁ। আৰু মোৰ এই ম'ম' বনোৱা ষ্টেণ্ড নাই, মই ইডলি ষ্টেণ্ডটোতে দিছোঁ। এনেকৈ ইমান সুবিধা নহয়, অসুবিধা হয় অলপ দিবাক লাগি, তথাপিতো এনেকৈ বনাইছোঁ। এয়া ছেকেণ্ড বাৰ দিম। প্ৰথম কেইটা হ'ল, বেয়া হোৱা নাই এনে। আৰু এইটো বেলেগ ষ্টাইলত দিছোঁ, বেলেগ ষ্টাইলত কাটিছিলোঁ। এইখিনি আমি এতিয়া ম'ম' জুতি লওঁ, আপোনালোকে চাই থাকক। এনেকৈ ঘৰতে বনাই ল'ৰা ছোৱালীক খুৱাবচোন। ল'ৰা ছোৱালীক পাৰিলে চব বস্তু ঘৰতে বনাই দিব চেষ্টা কৰিব লাগে, স্বাস্থ্যৰ কাৰণে ভাল হয়। মই এনেকৈ কিবা কিবি বনাই দিব চেষ্টা কৰি থাকোঁ। আজিও ম'ম' বনাই দিলোঁ, সিহঁতে খাই ভালেই পালে। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।